মই বাকী কথা নাজানো। অসমৰ মুখ্যমন্ত্ৰীও যে এজন হত্যাকাৰী সেই কথাটো মই জানো। জানাত প্ৰণৱ বড়োৰ হত্যাকাৰী দিন দুপৰতে অখিল গগৈ। নমস্কাৰ সম্বাইৰে স্বাগতম জনাইছোঁ আমাৰ নিউজ এডিক্টৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। এই মুহূৰ্তত লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। নিতম এটা ধৰণৰ গুৰুত্বপূৰ্ণ খবৰসমূহ পাই থাকিবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিয়ক। এই মুহূৰ্তত জনাবলৈ বিচাৰিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ অখিল গগৈক লৈ ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, আৰু তাৰ পিছতে আমি দেখিবলৈ পাইছোঁ যে অখিল গগৈয়ে তাৰ প্ৰত্যুত্তৰ দিলে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে প্ৰণৱ বড়োৰ হত্যাকাৰী অখিল গগৈ। গুৱাহাটীৰ মাজমজিয়াত পেলাই কেৰাচিন তেল ডালি অখিল গগৈয়ে প্ৰণৱ বড়োক হত্যা কৰিছে। আৰু এতিয়া অখিল গগৈয়েও কৈ আছে হিমন্ত বিশ্ব শৰ্মা এক সময়ত আলফা আছিল আৰু তেওঁ এজন কংগ্ৰেছৰ ডাঙৰ নেতা মানৱেন্দ্ৰ শৰ্মা নামৰ এজন লোকক তেওঁ হত্যা কৰিছিল। আৰু এতিয়া এই কথা অখিল গগৈ আনিলে পোহৰলৈ। আশা কৰোঁ আপোনালোকক দেখুৱাব বিচাৰিম আমাৰ বিশেষ প্ৰতিবেদন। জানাত প্ৰণৱ বড়োৰ হত্যাকাৰী দিন দুপৰতে অখিল গগৈ। এইটোতো চবেই জানে। গুৱাহাটীৰ মাজমজিয়াত একেবাৰে মাজমজিয়াত কেৰাচিন তেল ঢালি প্ৰণৱ বড়োক অখিল গগৈ মাৰিছিল। গতিকে আগদিনাখন ৰাতিৰ পৰাই তেওঁক প্ৰস্তুত কৰাইছিলে। গতিকে তেওঁ এতিয়া বেলেগৰ কথা কেনেকৈ ক'ব পাৰে। আৰু কুশলদৈতো প্ৰথম ইলেকশ্যন উঠা নাই। ডিমৰ ৰাইজে তেওঁক দুবাৰকৈ বিধায়ক পাতিছে। তাৰমানে তেওঁলোকে ডিমৰ ৰাইজক অপমান কৰিছে নেকি? অখিল গগৈয়ে যে কৈ আছে কুশলদৈৰী বেয়া মানুহ, তাৰমানে ডিমৰ ৰাইজ বেয়া আছিল নেকি? ডিমৰ ৰাইজেতো তেওঁক দুবাৰ আগতে MLA পাতিছে। মই বাকী কথা নাজানো। অসমৰ মুখ্যমন্ত্ৰীও যে এজন হত্যাকাৰী সেই কথাটো মই জানো। মুখ্যমন্ত্ৰীয়ে এসময়ত আলফা হৈ থাকোঁতে, আলফা হৈ আকৌ তেওঁ চালফাও হোৱা নাই দেই, চাৰেণ্ডাৰো কৰা নাই। তেওঁ বন্দুককেইটা ক'ত আছে এতিয়াও বিচাৰিব লাগিব। তেওঁ আলফাৰ সদস্য পদ এতিয়াও লৈ আছে নেকি সেইটোও গম পাব লাগিব। গতিকে তেওঁক ভাৰত ৰাষ্ট্ৰই বিশ্বাস কৰা উচিত নহয়। তো মই জানো যে আলফা হৈ থাকোঁতে হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দলৰ এজন ডাঙৰ লিডাৰ উপসভাপতি, কি নাম আছিলে, মানৱেন্দ্ৰ শৰ্মাক হত্যা কৰিছিল। আৰু মানৱেন্দ্ৰ শৰ্মাক হত্যা কৰাৰ যিটো পিষ্টল, সেই পিষ্টলটো মই থকা যিটো হোষ্টেল আছিলে, আমি সেইটো হোষ্টেলক আমি থাৰ্ড মেচ বুলি কওঁ, ARB আনন্দৰাম বৰুৱা হোষ্টেল কটন কলেজৰ, তাৰ ৰান্ধনি শৰ্মাদাৰ আকৌ গাৰুৰ তলতে লুকুৱাই থৈছিলে। পিছত সেই পিষ্টলটো পুলিচে আহি ধৰিছিলে আৰু হিমন্ত বিশ্ব শৰ্মাকো ৰাম পিটন দিছিলে, কাপোৰ কানি খুলি ৰাম পিটন দিছিলে। গতিকে যিজন মানুহে নিজে ডাইৰেক্টলি গুলিয়াই এজন কংগ্ৰেছৰ নেতাক হত্যা কৰিছিলে, মানৱেন্দ্ৰ শৰ্মা, সেই মানুহজনে যে আকৌ আন্দোলনত মৃত্যু হোৱা শ্বহীদ এজনৰ বিষয়ে এনেকে বেয়াকে কয়, সেইটো কথাটো ভাল কথা নহয়। 1 নম্বৰ। 2 নম্বৰ, মই জনামতে হিমন্ত বিশ্ব শৰ্মাই আলফাৰ নামত পইচা তুলিবলৈ গৈ আমাৰ চানমাৰীৰ যিটো ঘৰ আছে তাৰ ঠিক কাষতে দুঘৰ এৰি ইঞ্জিনিয়াৰ দাসদাৰ ঘৰত পইচা তুলিবলৈ যাওঁতে পুলিচে চিভিল ড্ৰেছত গৈ হিমন্ত বিশ্ব শৰ্মাক হাতে লোটে ধৰিছিলে। আলফাৰ নামত পইচা তুলি খায়, মানুহটো এক্সটৰ্চনিষ্ট আছিলে। তেনেকে পইচা তুলি খাওঁতে ধৰা পৰিছিলে আৰু পুলিচে ধৰি নি চানমাৰীৰ লকআপত ভৰাই থৈছিলে। চানমাৰী থানত লকআপত থাকোঁতে তেওঁক কাপোৰ কানি খুলি জাংগিয়া খুলি ৰাম পিটন দিছিলে হিমন্ত বিশ্ব শৰ্মাক। এই কথাটো মোৰ মনত আছে। অসম গণ পৰিষদ আৰু বিজেপি দুইটা আপোনাৰ তেওঁলোক বন্ধু দল, তেওঁলোক দুইটা দলৰ মাজত কাজিয়া হৈ দুজন কেণ্ডিডেট কৰিছে। 1 নম্বৰ কথা। অসম গণ পৰিষদৰ যিজন প্ৰাৰ্থী তেখেতে নিজৰ সমষ্টি আমগুৰিটোকে ৰাখিব নোৱাৰে, প্ৰদীপ হাজৰিকাই। গতিকে তেওঁৰ প্ৰতি মানুহ সম্পূৰ্ণৰূপে বিতুষ্ট। তেওঁ খুব বেছি 8-10 হাজাৰ ভোট পাব। দ্বিতীয়তে বিজেপিয়ে যিজন কেণ্ডিডেট দিলে, সেই বিজেপিয়ে দিয়া কেণ্ডিডেটজন আকৌ অসমৰ ভিতৰতে আটাইতকৈ ডাঙৰ হত্যাকাৰী। আটাইতকৈ ডাঙৰ হত্যাকাৰী মানে মোৰ লগতে বৰ্তমান সময়ত 61জন মানুহ হত্যা কৰাৰ তালিকা এখন আছে। এজন জ্যেষ্ঠ সাংবাদিকে মোক বনাই দিছে যে 61জন মানুহক এই মানুহজনে আপোনাৰ জয়ন্ত হাজৰিকাই হত্যা কৰিছে। আৰু জয়ন্ত হাজৰিকাজনেই হ'ল আকৌ কুশলদৈৰী। তেওঁ জয়ন্ত হাজৰিকাৰ নাম লৈ হত্যা কৰিছিলে আৰু চালফা হৈ থাকোঁতে তেওঁৰ নাম আছিলে জয়ন্ত হাজৰিকা আৰু ইলেকশ্যন খেলোঁতে তেওঁৰ নাম লৈছে কুশলদৈৰী। এতিয়া কুশলদৈৰী নামৰ প্ৰাৰ্থীজনে যদি 61জন মানুহ মৰাৰ তালিকা মোৰ হাততে থাকে, জনা শুনা মানুহখিনিক মতে সেইটো 100ৰ ওপৰ হ'ব। তেনেকুৱা ডাঙৰ হত্যাকাৰী এজনক পৃথিৱীৰ কোন মানুহে ভোট দিব আপুনি কওক? তদুপৰি আপুনি নিজে চাওক, যোৱা 20 বছৰত প্ৰদীপ হাজৰিকাই নিজৰ সমষ্টিত একো এটা কাম কৰিব নোৱাৰিলে।
তেওঁৰ নিজৰ সমষ্টিটোও ৰক্ষা। তো সম্বাহী ৰাইজ আপোনালোকে নিশ্চয় শুনাই পালে কোনে কাক হত্যা কৰিছে, আচল ৰহস্য পোহৰলৈ আহিল আৰু প্ৰত্যুত্তৰো দিলে অখিল গগৈ। আৰু এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল পাই তেনেহ'লে লাইক এটা কৰি দিব আৰু আমাৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব। ধন্যবাদ।